নমস্কাৰ বন্ধু বান্ধৱীসকল, কিকি STFM পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি কথা পাতিম ৰেমৰ ওপৰত। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধু বান্ধৱীসকল, আমাৰ বৰ্তমান জীৱনত সকলোৰে হাতত মোবাইল ফোন আছে। প্ৰত্যেকৰ হাতত মোবাইল বা লেপটপ বা কম্পিউটাৰ আছে। কম্পিউটাৰ বা লেপটপ নহ'লেও মোবাইলটো আছে। তো মোবাইলটোত আমাৰ যিবোৰ চিষ্টেমটোৰ প্ৰচেছৰটো চলাবৰ কাৰণে যিটো টেকন'লজি লাগে সেইটোৱে হৈছে ৰেম। ৰেমৰ ফুল ফৰ্মটো হৈছে ৰেণ্ডম এক্সেছ মেমৰি। ৰেম আৰু মেমৰি একে নহয়। ৰেম ইণ্টাৰনেল মেমৰি নহয়। 1 GB ৰেম এখন 16 GB মেমৰি সমান হয়। ৰেমৰ কাম কি? আমি যে মোবাইলত বিভিন্ন ধৰণৰ এপ্লিকেশ্যন এপছবোৰ ইনষ্টল কৰোঁ, যেনেকৈ হোৱাটছআপ ইনষ্টল কৰোঁ, ফেচবুক ইনষ্টল কৰোঁ, বিভিন্ন ধৰণৰ এপছবোৰ ইনষ্টল যে কৰোঁ, সেই এপছবোৰ আমাক চলিবৰ কাৰণে এপছবোৰতো ইনষ্টল হৈ যায়। হৈ যোৱাৰ পিছত যেতিয়া আমাৰ ৰান কৰিবৰ কাৰণে, সেইটো চলি থাকিবৰ কাৰণে আমাক যিটো প্ৰয়োজন হয় সেই বস্তুটোৱে হৈছে ৰেম। আমাক সেই ৰান কৰোঁতে ৰেমেহে সহায় কৰে। আপোনাৰ মোবাইলত ৰেম নাথাকিলে মানে আপোনাৰ মোবাইলত এপ্লিকেশ্যনো যদি ইনষ্টল হৈ আছে তেতিয়াহ'লে আপুনি সেইটো ইউজ কৰিব নোৱাৰিব। যদিও পাৰে আপোনাৰ ফোনটো হেং মাৰিব পাৰে। ধৰি লওক আগৰ যদি আপুনি মোবাইলবোৰ যদি চাই 500 কিমান MB ৰেম দিয়া থাকিছিলে, সেই মোবাইলবোৰত যদি আপুনি এতিয়া বৰ্তমানো যদি কোনোবা ইউটিউব হওক কোনোবা এটা যদি ছফ্টৱেৰ যদি ইনষ্টল কৰে তেতিয়াহ'লে আপুনি সেই মোবাইলটোত সেই ছফ্টৱেৰটো এতিয়া নচলিবও পাৰে। কিয়নো কম ৰেমৰ কাৰণে এতিয়া যিবোৰ এপ্লিকেশ্যন আহিছে এইবোৰ ৰান কৰিবৰ কাৰণে আজিৰ দিনত 400-500 MBটো ৰান কৰোঁতে লাগি যায়। তো সেইকাৰণে সেইবোৰ এপ্লিকেশ্যনটোৰ চাইজো ডাঙৰ হয় আৰু লগতে ৰান কৰিবৰ কাৰণে যিটো কেপাচিটি লাগে সেইটো তাত ৰেম নথকাৰ কাৰণে সেইটো নচলিব পাৰে। আৰু সেইকাৰণে আমাৰ সেই ফোনটোত হেং মাৰিবও পাৰে। আমাক এইটো কাৰণে ৰেম লাগে যে আমি এইটো এপছৰ পিছত ইটো এপছ মানে মাল্টিটাস্কিং, মানে এইটো মিনিমাইজ কৰি যদি মই ইনষ্টাগ্ৰাম চলাই আছোঁ, যদি মই সেইটো মিনিমাইজ কৰি ইউটিউবত আহিলোঁ, ইউটিউব কৰাৰ পিছত আৰু মিনিমাইজ কৰি কিনে যদি মই লগালগ আকৌ বেলেগ এটা পেজত যাব বিচাৰিছোঁ, আৰু এনেকুৱা ধৰণৰ কৰিবৰ কাৰণে আমাক ৰেমৰ প্ৰয়োজন হয়। কম ৰেম হ'লে মানে আমাৰ কামবোৰ নচলে। তেতিয়া কম ৰেম হ'লে মানে কি হয়, আমাৰ ফোনটো হেং মাৰে, নচলা হৈ যায় আৰু কেতিয়াবা ছুইচ অফ কৰিব লগা হয়। এইটোৱে আছিল ৰেমৰ কাম। আৰু যেতিয়া বেছি ৰেম থাকিব তেতিয়াহ'লে আমাক কামবোৰ কৰাত আমাক স্মুথ কৰি দিব, মানে আমি আৰামত কামবোৰ কৰিব পাৰিম। কোনো ধৰণৰ প্ৰব্লেম নোহোৱাকৈ আমি যিকোনো ধৰণৰ এপ্লিকেশ্যনে চলাব পাৰিম। এয়াই আছিল ৰেমৰ কাম। একদম যদি কমটি যদি আমাক ৰেম লাগে আজিৰ দিনত চলাবলৈ 3 GB ৰেমটো লাগিবই। আজিৰ দিনত যদি আমি মোবাইল বা ফোন কিনা হয় তেতিয়াহ'লে আমি বেছি ৰেম থকা ফোন ল'ব লাগে। কিয়নো আমি মেমৰি কাৰ্ড আমি সলাই কিনে বঢ়াব পাৰোঁ, কিন্তু ৰেমটো বঢ়াব নোৱাৰোঁ। তো ভিডিঅ'টো এইটোৱে আছিল। ধন্যবাদ।